আজি মই CSP Advice 360 চেনেলত এটা নতুন ভিডিঅ' আপলোড দিবলৈ ওলাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে মই ২৬ জানুৱাৰীৰ দিনা মাননীয় মুখ্যমন্ত্ৰী অসমৰ হেমন্ত বিশ্ব শৰ্মা দেৱে উত্তৰ পূৰ্বাঞ্চলত থকা স্পেচিয়েলি অসমত থকা বড়ো জনগোষ্ঠীৰ কাৰণে ২৬ জানুৱাৰীৰ দিনা বা গণতন্ত্ৰ দিৱস দিনা এটা সুখবৰ অসমবাসীক আৰু ভাৰতবাসীৰ কাৰণে তেওঁ ঘোষণা কৰিছিল। এই ঘোষণা কৰা কথাটো লৈ বৰ্তমান অসমত বিভিন্ন অঞ্চলত বিটিআৰৰ সীমাটো লৈ বিবাদ আৰু আন্দোলন কৰা আমি দেখা পাইছোঁ। কিয়নো কিছুমানে কৈছে যে আমি বিটিআৰ নাথাকোঁ, বিটিআৰ নাথাকোঁ আৰু অসমতো থাকিম, অসমত থাকি অসমৰ উন্নতিৰ কথা তেওঁলোকে চিন্তা চৰ্চা কৰিছে। কিন্তু তেওঁলোকে বুজা উচিত যে বহু বছৰ সংগ্ৰাম কৰাৰ বিনিময়ত বড়োসকলে BECৰ পৰা BTCৰ পৰা 2020 27 জানুৱাৰীৰ দিনা ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো আন্দোলনকাৰীৰ লগত এতিয়া চুক্তি হৈ গৈছিল। এই চুক্তিৰ মৰ্মে 3.1 নং ক্লজৰ দ্বাৰে BTCৰ ভৌগোলিক সীমা বঢ়োৱাৰ কথা আছিল। এই BTCৰ সীমা বঢ়োৱাৰ যিটো কথা 3.1 ক্লজক লৈ যিটো বৰ্তমান অসমত বিবাদ চলি আছে আৰু কিছুমানে বিটিআৰ অঞ্চলত থকা সীমামূৰীয়া গাঁওবিলাক অসমৰ লগত চামিল হোৱাৰ কথা, লগতে বড়ো অঞ্চল বা জনজাতি বসতি প্ৰধান অঞ্চলক বিটিআৰত চামিল কৰি মজবুত এটা বিটিআৰ অঞ্চল বনোৱাৰ যিটো সিদ্ধান্ত বড়োবিলাকে বহু দিনৰ পৰা সংগ্ৰাম কৰি আহিছিল, যাৰ বিনিময়ত তেওঁলোকে ৫,০০০কৈ অধিক মানুহ বা বড়ো মানুহ শ্বহীদ হ'ব লগা হৈছে। যাৰ বিনিময়ত যোৱা ২৪ জানুৱাৰীৰ দিনা মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱে গহপুৰ বিটিআৰৰ সীমা বৃদ্ধি কৰি গহপুৰ, ঢেকীয়াজুলি, চতিয়া, বিহালী আৰু লখিমপুৰ আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টত কিছু 80% বড়ো বসতি প্ৰধান অঞ্চলটো বিটিআৰত সোমোৱাৰ কথা কৈছিল। তাক লৈ বিশ্বনাথ চাৰিআলি অঞ্চলত বিভিন্ন দল সংগঠন বা স্পেচিয়েলি ক'বলৈ গ'লে অবড়ো সংগঠনে বিটিআৰৰ বিৰোধ কৰিছে। তেওঁলোকে বিটিআৰৰ সীমা লৈ তেওঁলোকে বিবাদ কৰাৰ দৰকাৰ নাই, কিয়নো একেখন দেশত মাত্ৰ এটা জাতিয়ে নাথাকে। যেনেকৈ এখন বাগিচাত বিভিন্ন ফুল থাকিলে শুৱনি হয়, ঠিক তেনেদৰে এখন দেশত বিভিন্ন জাতি গোষ্ঠী থাকিব পাৰে আৰু তেওঁলোকে থাকিলেও ভাৰত সংবিধানৰ অধীনত যিটো প্ৰাপ্য বা অধিকাৰ আছে, এই অধিকাৰ তেওঁলোকে অসমত থাকিলেও BTC থাকিলেও তেওঁলোকে এই প্ৰাপ্য পাব। কিন্তু তেওঁলোকে বিটিআৰ ৰিজনত থাকিলে তেওঁলোকে বেছিকৈ উন্নতি পাব বা এই অঞ্চলটো বেছি উন্নয়ন হ'ব বুলি আমি ভাবোঁ, কিয়নো বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ পৰা তেওঁলোকে অনুদান পাব, লগতে অসম চৰকাৰৰ পৰা অনুদান হ'ব। তেওঁলোকে ডাবল উন্নয়নহে তেওঁলোকে হ'ব, কিয়নো BTC বা বিটিআৰ এখন ভাৰত চৰকাৰৰ অধীনত, ভাৰত চৰকাৰৰ আইনৰ অধীনত থকা এটা কাউন্সিল, যে এই কাউন্সিলৰ সীমাক লৈ বৰ্তমান অবড়ো সংগঠন আৰু কিছুমান নন বড়ো কমিউনিটি মানুহে বা সুচিন্তা নকৰাকৈ বড়ো বিৰোধ কৰি থকা কথাবিলাক মিডিয়া বা নিউজ পৰ্টেলবিলাকত এতিয়া প্ৰচাৰ কৰি আছে। গতিকে আমি যিহেতু বড়ো ভাইসকলে সুকীয়া ৰাজ্য ডিমাণ্ডটো এৰি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ আলোচনা কৰি অসমখন খণ্ড বিখণ্ড নকৰাকৈ তেওঁলোকে বিটিআৰ নামাকৰণে এটা কাউন্সিল, যাক আমি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বুলি জানো, এই বড়োলেণ্ড টেৰিটৰিত বৰ্তমান স্পেচিয়েলি ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াক লৈ এই বিটিআৰ অঞ্চলটো বনোৱা হৈছে। আৰু এই ট্ৰাইবেল বেল্ট এণ্ড ব্লক অঞ্চলত এটা সময়ত
বড় জনগোষ্ঠী আৰু বিভিন্ন ট্ৰাইবেল মানুহে ইয়াত আছিল, কিন্তু বিশেষ কাৰণত কিছুমানে এই বস্তিবিলাক এৰি অন্য জাতিবিলাক আমাৰ এই বড় বসতি প্ৰধান অঞ্চলত আহি তেওঁলোকে বসবাস কৰিলে আৰু ভাৰত সংবিধানৰ অধীনত তেওঁলোকে যিটো নাগৰিকত্ব হৈ গ'ল, যাৰ বাবে তেওঁলোকে এতিয়া অসম আৰু বিটিআৰৰ স্থায়ী বাসিন্দা হৈ গ'ল। আৰু এতিয়া আমি কেনেকৈ বিটিআৰ অঞ্চলটো কেনেকৈ উন্নতি কৰিব পাৰে আৰু বিটিআৰত থকা জাতি গোষ্ঠী কেনেকৈ আমি সমানভাৱে আমি আগুৱাই যাব পাৰে তাকে চিন্তা কৰি আমি কাম কৰা দৰকাৰ। কিয়নো মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱে যিটো চিন্তা চৰ্চা কৰি অসমখন খণ্ড বিখণ্ড নকৰাকৈ বড়ো ভাইসকলক নিজৰ থকা অঞ্চলটো তেওঁলোকৰ হাতত দি বড়োবিলাকৰ উন্নতিৰ লগতে বড়োৰ লগত থকা কিছুমান নন বড়ো কমিউনিটি মানুহবিলাকৰ উন্নতিৰ কথা চিন্তা কৰি অসমখন ভালদৰে বচুৱাই ৰখাৰ কাৰণে তেওঁ যি চিন্তা চৰ্চা কৰিছে এইটো আমাৰ কাৰণে খুব ভাল লক্ষণ বুলি ক'ব লাগিব। কিয়নো বৰ্তমান বড়ো বিকালে ডিভাইড আছাম 50-50 ন বড়োলেণ্ড নৰ্থ ইষ্ট শ্লোগান দি তেওঁলোকে আন্দোলন কৰিছিল, তথাপি তেওঁলোকে নিজৰ যিটো ষ্টেণ্ডিং ডিমাণ্ড এই ষ্টেণ্ডিং ডিমাণ্ডটো এৰি তেওঁলোকে এতিয়া বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন আৰু বিটিচি অঞ্চলখন আৰু মজবুত বনোৱাৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰি ভাৰত চৰকাৰৰ অধীনত আৰু অসম চৰকাৰৰ লগত আলোচনা কৰি এইবিলাক অঞ্চলটো বিটিআৰ অঞ্চলৰ সোমোৱাৰ যিটো চিন্তা চৰ্চা কৰিছে। আৰু ভাৰত চৰকাৰে 3.1 নং ক্লজৰ দ্বাৰাই বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই যিখিনি অঞ্চলটো ঘোষণা কৰিলে, এইখিনি অঞ্চলটো আপোনালোকে অধ্যয়ন কৰি চালে গম পাব যে ইয়াত 80%ৰ পৰা 100% বড়ো আৰু ট্ৰাইবেল মানুহে বসবাস কৰি আছে। নিজৰ অঞ্চল বা বড়ো বসতি প্ৰধান অঞ্চলটো বড়োবিলাকৰ দিয়াৰ ইয়াত অন্য জনগোষ্ঠীয়ে ইয়াত বিবাদ কৰাৰ বা ইয়াত বিৰোধ কৰাৰ কথা নাই। কিয়নো বিটিআৰ এটা সুকীয়া ৰাজ্য বৰ্তমান গঠন হোৱা নাই, কিয়নো বিটিআৰ অসমত অধীনস্থ আছে। অসমত থকা মানে বিটিআৰত থকা, বিটিআৰত থকা মানে অসমত থকা একেই। ইয়াৰ কাৰণে আমি বিটিআৰৰ সীমাৰ কথা লৈ বিবাদ কৰি আমাৰ যিটো অঞ্চল শান্তি বাতাবৰণ নষ্ট কৰি লোৱাতকৈ আমি কেনেকৈ বড়ো আৰু নন বড়ো আমি কেনেকৈ একেখন আকাশৰ তলত আহি কেনেকৈ আমি বিটিআৰ অঞ্চল বা অসমৰ উন্নতিৰ কথা চিন্তা চৰ্চা কৰিব পাৰে তাকে লৈ চিন্তা কৰাৰ দৰকাৰ। কিয়নো আপোনালোকে জানে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা অসমৰ CM হোৱাৰ পিছত আমাৰ অসমখন বহুতো দিশে আগবাঢ়ি গৈ আছে আৰু বিভিন্ন নিবনুৱা ব্যক্তিসকলে চাকৰি পাইছে আৰু তেওঁৰ শাসনকালত বহু অসমৰ উন্নতি আমি দেখা পাইছোঁ, যাৰ নেতৃত্বত বৰ্তমান অসমত বিভিন্ন জনগোষ্ঠীয়ে নিজৰ অধিকাৰ বা প্ৰাপ্যবিলাক পোৱাৰ কাৰণে আন্দোলন চলাই আছে। তেওঁলোকৰ কেনেকৈ সমালোচনা মাধ্যমতে আনি তেওঁলোকৰ কি পৰ্যায়ত তেওঁলোকৰ কি অধিকাৰ কি হৈছে আৰু কি হোৱা নাই এইবোৰ কথাটো লৈ তেওঁ বিভিন্ন জনগোষ্ঠীৰ দল সংগঠনৰ লগত আলোচনা কৰি তেওঁলোকে ভালদৰে অসমখন উন্নতি কৰি নিয়াৰ যিটো প্ৰচেছ লৈছে, ৰাস্তা লৈছে, এইটো আমাৰ কাৰণে আদৰণীয় বুলি আমি জানো। আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱক আমি ধন্যবাদ যাচিছোঁ। উত্তৰ পূৰ্বাঞ্চলত থকা বড়ো জনগোষ্ঠীৰ কাৰণে তেওঁ যিখিনি অঞ্চল বড়োবিলাকৰ হাতত গতাই দিলে আৰু লগতে বড়ো অঞ্চলৰ যি উন্নতি এই উন্নতিৰ সাপেক্ষে কাম কৰাৰ বাবে তেওঁক আমি ধন্যবাদ দিব লাগিব। কিয়নো তেওঁ জানে যে অসমৰ বুৰঞ্জী সম্পৰ্কে, যাৰ বাবে তেওঁ অসমখন ট্ৰাইবেল ৰাভা গাৰো বিলাকে এটা সময়ত শাসন কৰিছে আৰু অসমত থকা কোচ কলিতা শৰ্মা বিলাকৰ যিটো মাটি বা ভূমি এই বড়োবিলাকৰে আছিল বুলি তেওঁ ঘোষণা কৰিছিল। কিয়নো অসমৰ স্থায়ী বাসিন্দা বড়োবিলাকে আজি
আজি বহু বছৰ ধৰি তেওঁলোকে আন্দোলন চলাই আছে তেওঁলোকে বিভিন্ন জনগোষ্ঠীৰ লোকৰ হাই কাজিয়া সৃষ্টি কৰা এটা সময়ত দেখা পাইছিলোঁ কিন্তু পিছত পৰ্যায়ত মাননীয় আগ্ৰামা মহিলাৰী দেৱৰ দিনত যিটো BTC চুক্তি হৈ গ'ল এই হোৱাৰ পিছত BTC অঞ্চলত থকা নন বড়ো গাঁও আৰু বিভিন্ন অঞ্চলবিলাক যেনেকৈ উন্নতি হৈছে তাতকৈ অসমত থকা কিছু অঞ্চলবিলাক উন্নতি হোৱা নাই বুলি আমি ক'ব পাৰে এইটো যদি প্ৰমাণ চাব বিচাৰিলে আপোনাৰ যিবিলাক অসমৰ বাহিৰত থকা অসমীয়া বা অন্য জনগোষ্ঠীৰ মানুহ আছে তেওঁলোকে এই BTCৰ অঞ্চলত থকা অন্য জাতিৰ গাঁও অঞ্চলটো আহি ভ্ৰমণ কৰি চালে গম পাব যে তেওঁলোকে স্পেচিয়েলি বড়ো অঞ্চলবোৰ তেওঁলোকৰ অঞ্চল ৰাস্তা পদূলি বিলাক বহুত উন্নত হৈছে বুলি আমি ক'ব লাগে আৰু শিক্ষা দীক্ষাৰ দিশতকৈ বড়োতকৈ তেওঁলোকে বেছি আগবাঢ়িছে যাৰ বাবে তেওঁলোকে বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলত থকা ব্লক ডেভেলপমেণ্ট অফিচ মহকুমা অফিচ থানা আৰু যিকোনো কাৰ্যালয়ত বড়ো জনজাতিতকৈ বেছি তেওঁলোকে চাকৰি সুবিধা পাইছে আপুনি কোকৰাঝাৰ আৰু চিৰাঙত বাদে যে তামোলপুৰত আহক বাক্সাত আহক ওদালগুৰি আহক আপুনি দেখা পাব গোটেই ফাৰ্ষ্ট ৰেংকত চাকৰি কৰা ব্যক্তিসকলে আমাৰ অসমীয়া ভাই ভনীসকলে কৰি আছে গতিকে অসমখন খণ্ড বিখণ্ড নকৰাকৈ মাননীয় হেমন্ত বিশ্ব শৰ্মায়ে নিজৰ কৌশলৰ দ্বাৰা বড়োবিলাকত সুকীয়া বড়ো ৰাজ্য নিদিয়াকৈ তেওঁ BTR নামাকৰণে এটা চুক্তি কৰি বড়োবিলাকৰ অধিকাৰ এই বড়োলেণ্ড টেৰিটৰিৰ নামাকৰণৰ থ্ৰুৱেদি বড়ো লগতে অন্য জনগোষ্ঠীৰ যাতে ভালদৰে উন্নতি কৰি যাব পাৰে তাক চিন্তা চৰ্চা কৰি 2020 27 জানুৱাৰীত ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আৰু বিদ্ৰোহী দল NDFBৰ লগত আলোচনা কৰি যিটো তেওঁ সিদ্ধান্ত ল'লে এই সিদ্ধান্তৰ দ্বাৰা BTCৰ যিটো BTD অঞ্চলটো অলপ উন্নতি কৰি বড়োলেণ্ড টেৰিটৰি এৰিয়া বুলি নামকৰণ দি এতিয়া বড়োলেণ্ড বা BTC অঞ্চলৰ ডবল উন্নতি কৰা চিন্তা চৰ্চা লৈ বৰ্তমান চতিয়া গহপুৰ কিছু ঢেকিয়াজুলি শোণিতপুৰ অঞ্চলক বড়ো গাঁওবিলাক লৈ তেওঁ 24 জানুৱাৰী যিটো ঘোষণা কৰিলে তাক লৈ কিছুমান নন বড়ো কমিউনিটিবিলাকে সন্তুষ্ট হোৱা নাই আৰু বড়োবিলাকৰ যিটো সীমা বৃদ্ধি কৰাৰ কথাটো লৈ তেওঁলোকে আন্দোলন কৰিছে আৰু তেওঁলোকে কৈছে যে এইখন যিটো সীমা এই সীমা বৃদ্ধি কৰাটো আমি মানি ল'ব নোৱাৰো আৰু আমি BTC বা BTR নাথাকো ঠিক তেনেকুৱা কথা প্ৰমোদ বড়ো আৰু মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱক সমালোচনা কৰা দেখা পাইছো কিন্তু এটা জাতিৰ বা ভাৰত সংবিধানত অধীনত থকা যিটো প্ৰাইভ এইটো দিয়াত আমি ইয়াত বিৰোধ কৰাত কোনো মিনিং বা অৰ্থ নাথাকে বুলি ভাবি সীমা বিবাদৰ কথা চলি আছে এই সীমা বিবাদত কথা লৈ যিবিলাকে BTRৰ সীমা বৃদ্ধি কৰা কথাটো বিৰোধ কৰি আছে কিন্তু এই বিৰোধ কৰাৰ অৰ্থ নাথাকে গতিকে আমি কেনেকৈ আমি একেখন আকাশৰ তলত থাকি বড়ো অবড়ো আমি কেনেকৈ ভাল চিন্তা কৰি কেনেকৈ আমি অসমখন ভালদৰে আগুৱাই নিব পাৰে তাক চিন্তা চৰ্চা কৰি আমি কাম কৰিব লাগিব লগতে বৰ্তমান যিবিলাক মানুহে BTC বা বড়োলেণ্ড টেৰিটৰি ৰিজিয়নটো এটা সুকীয়া ৰাজ্যৰ নিচিনা ভাবি তেওঁলোকে BTCৰ বা BTRৰ সীমা বৃদ্ধি কৰাটো তেওঁলোকে বিৰোধ কৰি আছে কিয়নো BTCত থকা মানে অসমত থকা মানে BTCত থকা কিয়নো বড়োলেণ্ড টেৰিটৰি ৰিজন মাত্ৰ এটা কাউন্সিলে তেওঁ বড়োবিলাকক দিয়া হৈছে কিয়নো বৰ্তমান অসমখন খণ্ড বিখণ্ড নকৰাকৈ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱে মাত্ৰ বড়ো এৰিয়াখিনিতে বড়োবিলাকে ভালদৰে শাসন কৰিব পৰা যাক তাক চিন্তা কৰি
তেওঁ এই বড়ো গাঁও অঞ্চলক লৈ BTCৰ সীমা বা ভৌগোলিক সীমাৰেখা তেওঁ অলপ বৃদ্ধি কৰিছে। তাক লৈ আমি বা আমাৰ অসমবাসীৰ নাগৰিকবিলাকে আন্দোলন কৰাৰ যুক্তি নাথাকে, কিয়নো এটা জাতিৰ অধিকাৰটো তেওঁলোকৰ হাতত গতাই দিয়াটো এটা ভাল খবৰ বুলি আমি আদৰিয়ে ল'ব লাগে। তাক বিৰোধ কৰাৰ কথা নাথাকে। গতিকে মই ভাবোঁ এই অবড়ো নামাকৰণ লৈ যিবিলাক আমাৰ অসমীয়া ভাই ভনীসকলে বড়ো বিৰোধী আৰু BTC বা BTRৰ বিৰোধী কৰি আছে, এইটো কোনো অৰ্থ নাথাকে। আমি কেনেকৈ BTC বা অসমখন কেনেকৈ আমি আগুৱাই নিব পাৰে তাকে চিন্তা কৰি কাম কৰা দৰকাৰ। আৰু যদি BTRৰ তেওঁলোকৰ কিবা যদি পাব লগা আছে আৰু এইটো মাননীয় মুখ্যমন্ত্ৰী দেৱ আৰু প্ৰমোদ বড়োৰ লগত আলোচনা কৰি তেওঁলোকে বৰ্তমান এইটোৱে চিন্তা কৰিব পাৰে। বৰ্তমানটো 2020 27 জানুৱাৰীত যিটো BTR চুক্তি হৈ গ'ল, এই BTR চুক্তিৰ বৰ্তমান বড়োবিলাক ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াক লৈ তেওঁলোকে যিটো BTR নামেৰে এটা কাউন্সিল সৃষ্টি কৰিলে, এই কাউন্সিলৰ কিছুমান অবড়ো নেতাবিলাকে চিন্তা কৰা দৰকাৰ যে আমি কেনেকৈ BTC অঞ্চলত থকা অসমীয়া বা নন বড়ো ভাইসকলক লৈ আমি ইয়াত সুকীয়াকৈ জেনেৰেল এটা সমষ্টি বনাব পাৰে নেকি, তাকে চিন্তা চৰ্চা কৰি তেওঁলোকে মাত্ৰ ইয়াত সমষ্টি নিজৰ বসতি ভোগাৰ অঞ্চলটো সমষ্টি আমাকো জেনেৰেল কাৰণে BTR অঞ্চলত ইমানটা 5টা বা ইমানটা জেনেৰেল চিট ৰাখিব লাগে, তাকে চিন্তা কৰি তেওঁলোকে অসমীয়া বা নন বড়ো কমিউনিটিৰ মানুহবিলাকে নেতাবিলাকে এইটো চিন্তা কৰি কেনেকৈ আমি BTR সীমাটো বৃদ্ধি কৰি ইয়াত ট্ৰাইবেল ৰিজাৰ্ভ চিট আৰু জেনেৰেল চিট কেনেকৈ বৃদ্ধি কৰিব পাৰে তাকে চিন্তা চৰ্চা কৰি কৌশলে কাম কৰি ইয়াত বেছি উন্নতি কৰাৰ কথা চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। কিয়নো সমষ্টি যদি জেনেৰেল বিলাকৰ কাৰণে যদি বড়োলেণ্ড টেৰিটৰি এৰিয়া যদি আকৌ সমষ্টি বৃদ্ধি কৰিব পাৰে, তেতিয়াহ'লে আমাৰ অসমীয়া ভাই ভনী আৰু জেনেৰেল বিলাকে ইয়াত সুবিধা পাব। তাকে চিন্তা কৰি এই BTR চুক্তিৰ দ্বাৰা কেনেকৈ জেনেৰেল চিটটো আমি বঢ়াব পাৰে আৰু জেনেৰেল চিটটো বঢ়াই বড়ো আৰু অবড়ো ৰাজনীতি আমি কেনেকৈ সমাধান কৰিব পাৰে তাকে চিন্তা চৰ্চা কৰি কাম কৰাৰ দৰকাৰ আছে বুলি মই ভাবোঁ। এনে ৰাস্তা পদূলি আহি এনে আন্দোলন কৰাৰ কোনো অৰ্থ নাথাকে, কিয়নো আমি হুইনত গদা বানি একো লাভ নাই। গতিকে আমি কেনেকৈ BTC আৰু অসমখন ভালদৰে আগুৱাই নিব পাৰে তাকে চিন্তা চৰ্চা কৰি অসমবাসীৰ সকলো জাতি গোষ্ঠী কাম কৰাৰ আজি সময় আহি পৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ যিটো অসমখন তেওঁ এটা নাম্বাৰ 1 ষ্টেট বনোৱাৰ যিটো চিন্তা চৰ্চা কৰি আছে, তাক আমি আদৰি লৈ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ দেৱক আমি সহায় সহযোগিতা কৰি কেনেকৈ আমি অসমত থকা জাতি গোষ্ঠী একেখন আকাশৰ তলত আনি কেনেকৈ আমি ইয়াত মিলা প্ৰীতিৰে কেনেকৈ আমি অসমৰ চিন্তা কৰিব পাৰে আৰু অসমখন খণ্ড বিখণ্ড নকৰাকৈ আমি কেনেকৈ অসমখন বচাব পাৰে তাকে চিন্তা চৰ্চা কৰি মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱে বৰ্তমান বিভিন্ন অস্ত্ৰধাৰী দল সংগঠনৰ লগত আলোচনা কৰি তেওঁলোকৰ সমস্যা সমাধান কৰাৰ চিন্তা চৰ্চা কৰি আছে। আমি মানিব লাগিব মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত অসমখন বৰ্তমান বহু দিগে আগবাঢ়ি আছে বুলি আমি ভাবোঁ। গতিকে মই ভাবোঁ BTRৰ সীমা বিবাদক লৈ বিভিন্ন দল সংগঠনে BTR বিৰোধ কৰাৰ কোনো মিনিং নাথাকে, কিয়নো BTR অসমৰ অধীনতে আছে আৰু BTRৰ থকা মানে অসমত থকা মানে BTRৰ থকা। বৰ্তমান বড়োবিলাকৰ যিটো শ্লোগান ডিভাইড আছাম 50-50 ন বড়োলেণ্ড ন ৰাইটছ উই ৱান হিউমেন ৰাইট, এইবিলাক শ্লোগানটো এৰি তেওঁলোকে বৰ্তমান অসমৰ অধীনতে থাকি বড়োবিলাকৰ উন্নতিৰ কথা চিন্তা চৰ্চা কৰিছে আৰু অসমীয়া ভাইসকলক লৈ
বিটিআৰ অঞ্চলটো উন্নতিৰ কথা চিন্তাই কৰিছে তেওঁলোকে অসমৰ পৰা বাহিৰ হ'বলৈ যোৱা নাই তেওঁলোকে অসমতে থাকি কেনেকৈ আমি অসমখন এখন নাম্বাৰ 1 এটা ষ্টেট বনাব পাৰে দেশ বনাব পাৰে তাকে চিন্তা কৰি মাননীয় মুখ্যমন্ত্ৰী দেৱৰ নেতৃত্বত বৰ্তমান যিটো 2020 27 জানুৱাৰী যিটো বড়ো চুক্তি শান্তি চুক্তি যাক নামকৰণ দিয়া হৈছে এই শান্তি চুক্তিৰ দ্বাৰা বিটিসি অঞ্চলত বহু অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছে বুলি মই ভাবো কিয়নো বৰ্তমান বিটিসিৰ বড়ো আৰু অবড়োৰ যিটো ৰাজনীতি এই ৰাজনীতি সমাপ্ত হোৱাৰ দিশত আহিছে আৰু কেনেকৈ আমি বিটিসি আৰু অসমখন আগুৱাই নিব পাৰে তাকে চিন্তা চৰ্চা কৰি আমি কাম কৰাৰ দৰকাৰ বুলি ভাবো আৰু ইয়াৰ বাবে যিবিলাক শিক্ষিত মানুহ এই বিটিসিৰ সীমা বিবাদ বা বৃদ্ধি কৰা কথা লৈ তেওঁলোকে বিৰোধ কৰিছে এই বিৰোধ কৰাৰ পৰা তেওঁলোকক বুজাই ৰাখিব লাগে যিহেতুকে আমি অসমৰ নাগৰিকে অন্য জাতি গোষ্ঠীৰ লগত হিংসা ভাৱ লৈ কাম কৰাৰ দৰকাৰ নাই কিয়নো আমি ইয়াতে থাকিব লাগিব ইয়াত থাকি আমাৰ উন্নতিৰ ল'ৰা ছোৱালী বা আমাৰ উন্নতিৰ কথা চিন্তা কৰিব লাগিব আমি মানুহ হিচাপে জীয়াই থাকিব লাগিব আমি এই আকাশৰ তলতে থাকি ইয়াৰ হাৱা বায়ু খাদ্য খাই আমি জীয়াই থাকিব লাগিব গতিকে আমি বড়ো ভাই বিলাকৰ লগতো আমি নিজৰ ভাই নিচিনা আচৰণ কৰি ব্যৱহাৰ কৰি আমি কেনেকৈ অসমখন বচাব পাৰে থাকে চিন্তা চৰ্চা কৰি অসমীয়া ভাইসকলে কাম কৰাটোৱে নিতান্ত প্ৰয়োজন বুলি মই ভাবো হয়তো হেকক যিবিলাক মোৰ জেএছপি এডভাইচ চেনেলটো চাই আছে তেওঁলোকক মই ধন্যবাদ যাচিছোঁ লগতে আজি বিটিআৰৰ সীমা বিবাদৰ কথা যিটো লৈ মই যিটো কণ্টেণ্ট টপিক আনিলোঁ এই টপিকৰ থ্ৰুৱেদি আপোনালোকে মতামত আপোনালোকে মোৰ কমেণ্ট বক্সত আহি আপোনালোকে জনাব পাৰিব গতিকে হয়তো হেকক মই যিবিলাক মোৰ চেনেলটো চাই আছে তেওঁলোকক ধন্যবাদ যাচি মোৰ আজি এই ছুটি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ এটি ধন্যবাদ